যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা টুইট কৰিছিল আৰু তেখেতে টুইট কৰি কৈছে যে বৰ্তমানৰ পৰা ভাৰতৰত্ন এৱাৰ্ডটো মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড হিচাপে পৰিচিত হ'ব। তেখেতে কৈছে যে বহুত দিনৰ পৰা ভাৰতৰ জনসাধাৰণে তেখেতক ইয়াৰ বাবে ৰিকুৱেষ্ট কৰি আছিল আৰু তেখেতসকলৰ সেন্টিমেন্টৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ পৰা ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ডটো মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড হিচাপে পৰিচিত হ'ব। যিসকল লোকে নাজানে যে ভাৰতীয় খেলৰত্ন এৱাৰ্ড কি হয় তেখেতসকলক জনাব বিচাৰিছো যে ভাৰতীয় খেলৰত্ন এৱাৰ্ডটো দিয়া হয় স্পৰ্টছৰ লগত জড়িত লোকসকলক তেখেতসকলৰ স্পৰ্টছৰ প্ৰতি দিয়া অৱদানৰ বাবে। বৰ্তমান ভাৰতত বহুতো স্পৰ্টছ ৰিলেটেড এৱাৰ্ড দিয়া হয় আৰু সেই সকলোসমূহৰ ভিতৰত ভাৰতীয় খেলৰত্ন এৱাৰ্ড সবাতকৈ ডাঙৰ। ভাৰতত স্পৰ্টছৰ লগত ৰিলেটেড আন এৱাৰ্ডসমূহ হৈছে মৌলানা আবুল কালাম আজাদ ট্ৰফি, অৰ্জুন এৱাৰ্ড, দ্ৰোণাচাৰ্য এৱাৰ্ড, ধ্যানচান্দ এৱাৰ্ড, তেনজিং নৰ্গে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ড, ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ আৰু ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড যিটো বৰ্তমানৰ পৰা মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড হিচাপে পৰিচিত হ'ব। এই এৱাৰ্ডটো দিয়া ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ তৰফৰ পৰা, যিটো ৰাষ্ট্ৰপতি ভৱনত 29 আগষ্ট তাৰিখে দিয়ে। 29 আগষ্ট তাৰিখত ভাৰতত নেশ্যনেল স্পৰ্টছ হিচাপে পালন কৰা হয়। তো ইমান দিনতে এইটো এৱাৰ্ড ৰাজীৱ গান্ধী খেলৰত্ন এৱাৰ্ড হিচাপে পৰিচিত হৈ আছিলে। তো হঠাৎ নামটো কিয় চেঞ্জ কৰা হ'ল? এতিয়ালৈকে চৰকাৰে এই বিষয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া নাই, কিন্তু মানুহসকলে ধাৰণা কৰিছে যে বহু দিনৰ পৰা ইয়াৰ ওপৰত ডিবেট চলি আছিল যে স্পৰ্টছৰ লগত ৰিলেটেড এৱাৰ্ডসমূহ এজন স্পৰ্টছ পাৰ্চনৰ নামতে দিয়া হ'ব লাগে, নাকি এজন পলিটিচিয়ানৰ নামত। সেইবাবে হয়তো ভাৰত চৰকাৰে এই বিষয়ৰ ওপৰত বৰ্তমান চকু দিছে আৰু বৰ্তমানৰ পৰা এই এৱাৰ্ডটো এজন স্পৰ্টছ পাৰ্চনৰ নামত দিব বিচাৰিছে। ছেকেণ্ডটো হ'ল যে যোৱা কেইদিনমানৰ ভিতৰত অলিম্পিকত ভাৰতীয় হকী টীমে বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছে আৰু ভাৰতত হকী খেল পুনৰ পপুলাৰ কৰিবৰ বাবে বা হকী খেলক উৎসাহ দিবৰ বাবে ভাৰত চৰকাৰে হয়তো ইয়াৰ নাম বৰ্তমান এজন ভাৰতীয় হকী খেলুৱৈৰ নামত দিব বিচাৰিছে। আৰু থাৰ্ড ধাৰণাটো এনেকুৱা যে 2014 চনত ভাৰতৰত্ন এৱাৰ্ডৰ বাবে মেজৰ ধ্যানচান্দ ডাঙৰীয়াক নমিনেট কৰা হৈছিলে, কিন্তু পিছলৈ এই এৱাৰ্ডটো শচীন তেণ্ডুলকাৰকহে দিয়া হৈছিলে। এই কথাত মেজৰ ধ্যানচান্দ ডাঙৰীয়াৰ পৰিয়ালবৰ্গ অসন্তুষ্ট হৈছিলে আৰু চৰকাৰৰ এগেইনষ্টত এটা RTI কেছ ফাইল কৰিছিল, য'ত তেখেতসকলে কৈছে যে প্ৰধানমন্ত্ৰী অফিচে স্পৰ্টছ মিনিষ্ট্ৰী অফ ইণ্ডিয়াৰ ৰিকমেণ্ডেশ্যনক ইগন'ৰ কৰি শচীন তেণ্ডুলকাৰক এই এৱাৰ্ডটো দিয়া হৈছিলে। আৰু বৰ্তমান সময়তো ভাৰতে সেই ভুলৰ কম্পেনচেশ্যন হিচাপে তেখেতৰ নামত ভাৰতীয় খেলৰত্ন এৱাৰ্ডটো নামাকৰণ কৰিব বিচাৰিছে। এতিয়া কথাটো হ'ল মেজৰ ধ্যানচান্দ ডাঙৰীয়া আছিল কোন যে ভাৰত চৰকাৰে বৰ্তমান তেখেতৰ নামত ভাৰতৰ খেলৰত্ন এৱাৰ্ডটো নামাকৰণ কৰিব বিচাৰিছে। তেখেতৰ জন্ম হৈছিলে 29 আগষ্ট 1905 চনত আৰু তেখেতৰ মৃত্যু হৈছিলে 3 ডিচেম্বৰ 1979 চনত। তেখেতে ভাৰতীয় হকীৰ সবাতোকৈ ডাঙৰ প্লেয়াৰ আছিলে। বৰ্তমান সময়লৈকে যিমানসমূহ হকী প্লেয়াৰ আহিছে সেই সকলো প্লেয়াৰৰ ভিতৰত তেখেতক বেষ্ট হিচাপে পৰিগণিত কৰা হয়। তেখেতে নিজৰ লাইফ টাইমত 185 মেচ খেলিছে, য'ত তেখেতে 570 গ'ল কৰিছিলে। তেখেতৰ এটা অদ্ভুত টেলেণ্ট আছিল যে তেখেতে বলটো বহুত ভালদৰে কণ্ট্ৰল কৰিব পাৰিছিলে। সেই সময়ত তেখেতৰ নিচিনা বল কণ্ট্ৰল কৰিব পৰা কোনো প্লেয়াৰ নাছিলে আৰু যাৰ বাবে তেখেতক এটা উইজাৰ্ড হিচাপেও নিকনেম দিয়া হৈছিলে। তেখেতে 1928 চনত, 1932 চনত আৰু 1934 চনত তিনিবাৰ কণ্টিনিউৱাছলি অলিম্পিকত ভাৰতীয় হকী টীমক গ'ল্ড মেডেল জিকাৰ বাবে সহায় কৰিছিলে। তেখেতে 1922 পৰা 1956 চনৰ ভিতৰত ভাৰতীয় আৰ্মিটো ছাৰ্ভিচ দিছিলে আৰু তেখেতৰ যোনটো মেজৰ টাইটেল ইয়াৰ বাবে তেখেতে পাইছে। তেখেতৰ যদি লাইফ টাইম এচিভমেণ্টৰ প্ৰতি লক্ষ্য দিয়া হয় তেনেহ'লে তেখেতে 1956ত পদ্মভূষণ এৱাৰ্ড পাইছিলে। 2014ত ভাৰতৰত্ন এৱাৰ্ডৰ বাবে তেখেতক নমিনেট কৰা হৈছিলে। তেখেতৰ যোনটো জন্মদিন 29 আগষ্ট সেই দিনটোত নেশ্যনেল স্পৰ্টছ ডে অফ ইণ্ডিয়া হিচাপে পালন কৰা হয়। তেখেত একমাত্ৰ হকী প্লেয়াৰ যাৰ নামত ভাৰতত পোষ্টেল ষ্টাম্প প্ৰিণ্ট কৰা হৈছে। তেখেতৰ বহুত এটা ইণ্টাৰেষ্টিং ঘটনা আছে জাৰ্মানীৰ লগত জড়িত। 1936ত অলিম্পিক হৈছিলে জাৰ্মানীৰ বাৰ্লিন চহৰত আৰু সেই অলিম্পিকত হকীৰ ফাইনেল হৈছিলে জাৰ্মানী আৰু ইণ্ডিয়াৰ ভিতৰত, য'ত ইণ্ডিয়াই জাৰ্মানীক 8 গ'লেৰে হৰাইছিলে আৰু এই গেমখনত মেজৰ ধ্যানচান্দ ডাঙৰীয়াই 3টা গ'ল স্ক'ৰ কৰিছিলে। তেখেতে ইমান ধুনীয়াকৈ খেলিছিল যে জাৰ্মানীৰ এডল্ফ হিটলাৰ তেখেতৰ গেমত বহুত ইম্প্ৰেছ হৈছিলে আৰু তেখেতক জাৰ্মানীৰ চিটিজেনশ্বিপো অফাৰ কৰিছিলে আৰু তেখেতৰ যোনটো টাইটেল দ্য উইজাৰ্ড সেই টাইটেলটো জাৰ্মানীৰ এডল্ফ হিটলাৰে তেখেতক দিছিলে। গতিকে তেখেতে ব্ৰিটিছ শাসিত ভাৰতৰ দিনতে ভাৰতলৈ বহুত সফলতা কঢ়িয়াই আনিছিলে। তেখেতৰ ভাৰতৰ চবতছে ডাঙৰ হকী প্লেয়াৰ আৰু তেখেতৰ প্ৰতি সন্মান ৰাখিয়ে যোৱা 6 আগষ্ট তাৰিখে ভাৰত চৰকাৰে তেখেতৰ নামত ভাৰতৰ খেলৰত্ন এৱাৰ্ডটো নামকৰণ কৰিছে। গতিকে আজি ভিডিঅ'টোৰ বাবে ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পাইছে তেনেহ'লে এইটো লাইক কৰক আৰু শ্বেয়াৰ কৰক। মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' বনাই থাকোঁ। যদি আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক।